নমস্কাৰ প্ৰাসংগিকৰ আন এটা ৰোমাঞ্চকৰ ভিডিঅ'লৈ আপোনাক স্বাগতম। আজিৰ ভিডিঅ'টোত আমি ভাৰতৰ গণতন্ত্ৰ দিৱসৰ বিষয়ে 10টা আমোদজনক আৰু সকলোৱে নজনা তথ্য লৈ আহিছোঁ, যি আপোনাৰ হৃদয় গৌৰৱ আৰু কৌতূহলেৰে ভৰাই তুলিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আপোনাৰ বাবে এটা বিশেষ বোনাছ তথ্যও আছে, যিটো আপুনি আজিলৈকে শুনা নাই। তেন্তে আহক আৰম্ভ কৰোঁ। 1 নম্বৰ তথ্যটো হ'ল, আপুনি জানেনে 1950 চনৰ 26 জানুৱাৰী তাৰিখটোক গণৰাজ্য দিৱস হিচাপে বাছি লোৱা হৈছিল, কাৰণ এই তাৰিখতে ভাৰতীয় জাতীয় কংগ্ৰেছে 1930 চনত পূৰ্ণ স্বৰাজ মানে সম্পূৰ্ণ স্বাধীনতা ঘোষণা কৰিছিল। লাহোৰ অধিৱেশনত কৰা এই ঘোষণাৰ এক ঐতিহাসিক তাৎপৰ্য আছে, কাৰণ ই ভাৰতৰ সংকল্পৰ প্ৰতীক। 2 নম্বৰ তথ্যটো হ'ল, ভাৰতৰ সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা নামৰ এজন কেলিগ্ৰাফাৰে হাতেৰে লিখিছিল। তেখেতে হিন্দী আৰু ইংৰাজী ভাষাত সুন্দৰ হাতৰ আখৰেৰে মূল কপিবোৰ লিখিছিল। ইয়াক সম্পূৰ্ণ হ'বলৈ প্ৰায় 3 বছৰ সময় লাগিছিল। সেই সময় আছিল 1947 চনৰ পৰা 1950 চনলৈকে। সংবিধানখনৰ প্ৰতিটো পৃষ্ঠাই এক শিল্পকৰ্ম আছিল, য'ত শান্তি নিকেতনৰ শিল্পীসকলে সুন্দৰ অলংকৰণ আৰু ডেক'ৰেশ্যন কৰিছিল। 3 নম্বৰ তথ্যটো হ'ল, ভাৰতৰ সংবিধানখন বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান। ইয়াত মূলতঃ 395টা অনুচ্ছেদ, 22টা ভাগ আৰু 8টা অনুসূচী আছিল। বৰ্তমান ইয়াত 448টা অনুচ্ছেদ, 25টা ভাগ আৰু 12টা অনুসূচী আছে। সংবিধানৰ বিস্তৃত প্ৰকৃতিয়ে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ শাসন ব্যৱস্থা, অধিকাৰ আৰু কৰ্তব্যক সুনিশ্চিত কৰে। 4 নম্বৰ তথ্যটো হ'ল, প্ৰথম গণৰাজ্য দিৱসৰ পেৰেড 1950 চনৰ 26 জানুৱাৰী তাৰিখে নিউ দিল্লীৰ ইৰুইন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। সেই পেৰেডটো বৰ্তমানৰ তুলনাত বহুত সৰু আছিল। ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই পেৰেডত প্ৰথমবাৰৰ বাবে চেলুট ল'বলৈ থিয় হৈছিল। 1955 চনত ইয়াক ৰাজপথলৈ স্থানান্তৰিত কৰা হয়। বৰ্তমান এই ৰাজপথতেই প্ৰতি বছৰে গণৰাজ্য দিৱস উদযাপনৰ প্ৰধান স্থান। 5 নম্বৰ তথ্যটো হ'ল, আপুনি জানেনে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে অন্য এখন দেশৰ এজন ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ কৰাটো ভাৰতৰ কূটনৈতিক সংযোগ আৰু আন দেশৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক প্ৰতিফলন কৰাৰ এক পৰম্পৰা। প্ৰথম গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ডক্টৰ সুকাৰ্ণো। এই পৰম্পৰাই বিশ্ব বন্ধুত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে, আৰু সাধাৰণতে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক থকা দেশৰ নেতাকহে আমন্ত্ৰণ কৰা হয়। 6 নম্বৰ তথ্যটো হ'ল, গণৰাজ্য দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত অন্যতম পদ্ম বঁটা প্ৰদান কৰে। এই বঁটাসমূহ 3টা ভাগত দিয়া হয়। পদ্ম বিভূষণ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয়, পদ্মভূষণ উচ্চ ক্ৰমৰ বিশিষ্ট সেৱাৰ বাবে দিয়া হয়, আৰু পদ্মশ্ৰী যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে এই বঁটা দিয়া হয়। এই বঁটাসমূহে অসাধাৰণ কৃতিত্বক স্বীকৃতি দিয়ে। 7 নম্বৰ তথ্যটো হ'ল, গণৰাজ্য দিৱসৰ উদযাপন আনুষ্ঠানিকভাৱে 29 জানুৱাৰীত বিটিং ৰিট্ৰিট অনুষ্ঠানৰ জৰিয়তে সমাপ্ত কৰা হয়। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বেণ্ডসমূহে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। এই অনুষ্ঠানটোৰ লগত পুৰণি সামৰিক ৰীতি নীতি জড়িত হৈ আছে, য'ত দেখুওৱা হয় যে সূৰ্যাস্তৰ সময়ত যুদ্ধক্ষেত্ৰৰ পৰা সৈন্যসকল কেনেকৈ উভতি আহিছিল। 8 নম্বৰ তথ্যটো হ'ল, প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেডে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, কৃতিত্ব আৰু আকাংক্ষাক প্ৰতিফলিত কৰাৰ এক বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়সমূহৰ ভিতৰত আছে নাৰী সবলীকৰণ, ডিজিটেল বিপ্লৱ আৰু স্বাৱলম্বী ভাৰত। পেৰেডত এই বিষয়বস্তুসমূহ ভাসমান, নৃত্য আৰু অন্যান্য কলাত্মক উপস্থাপনৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। 9 নম্বৰ তথ্যটো হ'ল, গণতন্ত্ৰ দিৱসৰ পেৰেডৰ সময়ত ৰাষ্ট্ৰপতিয়ে বীৰ জোৱানসকলক পৰমবীৰ চক্ৰ, অশোক চক্ৰ আৰু অন্যান্য বীৰত্ব বঁটাৰ সন্মানিত কৰে। এই বঁটাসমূহে দেশ ৰক্ষাৰ বাবে সকলো ত্যাগ কৰা জোৱান বীৰসকলৰ বীৰত্ব আৰু ত্যাগক স্বীকৃতি দিয়ে। 10 নম্বৰ তথ্যটো হ'ল, গণৰাজ্য দিৱসৰ পেৰেডৰ শেহতীয়া মুহূৰ্তটো হৈছে ভাৰতীয় বিমান বাহিনীৰ ফ্লাইপাষ্ট। এই বিমান প্ৰদৰ্শনে বিভিন্ন আকাৰ আৰু আকৃতিৰ বিমানৰ দ্বাৰা বিভিন্ন ফৰ্মেশ্যন আৰু কৌশল প্ৰদৰ্শন কৰে। বিশেষকৈ বিমানবোৰে আকাশত ৰাষ্ট্ৰীয় পতাকাৰ ৰং সৃষ্টি কৰে, যি প্ৰতি বছৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু অধিক উৎসাহিত কৰি তোলে। আৰু এতিয়া জনাম প্ৰতিশ্ৰুতি দিয়া মতে এটা বোনাছ তথ্য। গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা নহয়, পতাকাখন উন্মোচন কৰা হয়, যি হ'ল স্বাধীনতা দিৱসত কৰা পতাকা উত্তোলনৰ পৰিপন্থী। গণতন্ত্ৰ দিৱসত পতাকাখন তলৰ পৰা উঠাই নিয়া নহয়। স্বাধীনতা দিৱসত পতাকাখন তলৰ পৰা উঠাই নিয়া হয়, তাক উত্তোলন বুলি কোৱা হয়। ই এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ ভিন্নতা। ইয়াৰ কাৰণ হৈছে যে 1930 চনত পূৰ্ণ স্বাধীনতা ঘোষণা কৰা হৈছিল। স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা হয়, যি দেশৰ স্বাধীনতা প্ৰাপ্তিৰ প্ৰতীক হয়। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। কোনটো তথ্যই আপোনালোকক আটাইতকৈ আচৰিত কৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ।